হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই চাগে, মোৰো ভালেই। আজি মই এটা হেয়াৰ স্পা কৰিম, ভাবিলোঁ এটা সৰু ভিডিঅ' কৰি থওঁ আৰু আপোনালোককো শ্বেয়াৰ কৰোঁ। তো তেতিয়াহ'লে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি স্পা কৰিব লৈছোঁ। স্পা কৰাৰ আগত সদায় চুলিখিনি ৱাশ্ব কৰি ল'ব লাগে আৰু আমিও তেনেকৈ চুলিখিনি ৱাশ্ব কৰি লৈছোঁ। আৰু চুলিখিনি ৱাশ্ব কৰাৰ পিছত কিন্তু বেছিকৈ শুকাব দিব নালাগে, টিকিয়ে থাকিব লাগে অলপকৈ। আৰু আমি টাৱেলেৰে অকণমানকৈ শুকুৱাই লৈছোঁ। এয়া আমি ছেকশ্যন কৰি ল'লোঁ, যিহেতু ক্ৰীম লগোৱা হ'ব। আৰু তাই ষ্ট্ৰেট কৰোঁতে অক্সিগ্লো কৰিছিলে, সেইটো কাৰণে আমি অক্সিগ্লো ক্ৰীম ইউজ কৰিছোঁ, অক্সিগ্লো চিৰামো ইউজ কৰিছোঁ। এয়া আমি ক্ৰীম লগাই আছোঁ। ক্ৰীম লগোৱা হৈ গ'ল, এতিয়া 20 মিনিটমান তাকে ৰাখিব দিছোঁ। এতিয়া হৈ গ'ল। এতিয়া বাই চুলিখিনি যিহেতু ড্ৰাই হৈ গৈছিলে, সেইটো কাৰণে অকণমান পানী দি তেনেকৈ মাছাজ কৰিব। হেয়াৰ স্পা মাছাজটো হৈছে মেইন। মাছাজটো কৰিলে মানে ৰিলেক্স ফিল কৰে, যাতে কাষ্টমাৰে ৰিলেক্স ফিল কৰে। চ' মাছাজটো ধুনীয়াকৈ কৰি দিব লাগে। এনেদৰে 15-20 মিনিটমান মাছাজ কৰা হৈ গ'ল। দেখিছেনে? ধুনীয়াকৈ মাছাজটো কৰি দিছে। হেয়াৰ মাছাজ কৰাৰ পিছত তাইক বডি মাছাজ কৰিব। বডি মাছাজ কৰি আছে। মাছাজ কৰা হৈ গ'ল। এতিয়া তাইক আমি ষ্টিম দিছোঁ। ষ্টিম দিয়া হৈ গ'ল। চুলিখিনি ঠাণ্ডা হ'বৰ কাৰণে তাইক এটা আমি টুপি পিন্ধাই দিছোঁ। এয়া আমি চুলিখিনি ৱাশ্ব কৰি ল'লোঁ। ৱাশ্ব কৰাৰ পিছত তাইক আমি এতিয়া হেয়াৰ ষ্ট্ৰেটনাৰে ষ্ট্ৰেট কৰি আছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে বাৰু কমেণ্ট কৰি জনাবচোন। আমাৰ হেয়াৰ স্পা কৰি হৈ গ'ল, ব'লকচোন তাইক সোধোঁ কেনেকুৱা পালে। এয়া অনিষ্কা, কেনেকুৱা লাগিলে আমাৰ ইয়াত আহি? বহুত ভাল লাগিলে। আৰু কোৱা চেনেলটোৰ বিষয়ে কিবা এটা। লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আগতে মই ইয়াত আহিছোঁ ষ্ট্ৰেট কৰাবলৈ, আজি স্পা কৰাইছোঁ, বহুত ভাল। থেংক ইউ। আজি ভিডিঅ'টো ইমানেই আছিলে, বৰ বেছি দীঘল নহয়। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।